আসসালামু আলাইকুম গাইস, কি খবর আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মোৰ খবৰ ইমান ভাল নহয়। মোৰ জ্বৰ, এতিয়া গৈ আছোঁ ৰূপহী বলক ৰূপহীটো অলপ আপোনালোকক দেখুৱাম। বলক চাওক, আপোনালোক মোৰ চাইকেলৰ পাছত বহক। চাইকেলৰ পাছততো বহিব নোৱাৰিবই, তো আপোনালোকে ঘৰৰ পৰাই ধৰি লওক যে মোৰ চাইকেলৰ ভিতৰত বহি আছে। এতিয়া বলক ৰূপহী গৈ আছোঁ। क्या काम करती है মানুহে পানী দি আছে, ধান খেতিত পানী দিবৰ কাৰণে পাইপ কৰি আছে। আৰু এইখন হৈছে আমাৰ ৰূপহী বিল। ৰূপহী বিল বুলি কয় মানুহে। এয়া হৈছে ৰূপহী বিল। চাওক কেনেকৈ ঝাপৰে একদম ভৰ্তি হৈ আছে। আৰু বহুত মানুহ হয়। আজি বতৰটো অলপ বেয়া হোৱাৰ কাৰণে মানুহ অলপ কমকৈ হৈছে বজাৰত। লাইক কমেন্ট শেয়ার করবেন, লাইক কমেন্ট শেয়ার করবেন, লাইক কমেন্ট শেয়ার করবেন। চ্যানেলটা সাবস্ক্রাইব করে পাশে থাকা নোটিফিকেশনটা অল করে দিবেন, অল করে দিবেন, অল করে দিবেন।